Karbi Anglong Police tumpen kenep tang raki ahormu kekai pon. Mati jongni phai thom kebarni Karbi Anglong Police tumpen dipu manja kachelenga tobara kung rekha ita factory along Police tum kenep tang raki ahormu lasonsi heroin ganja morphine lapen tablet heavy kekai asai deng pon. Bangso kekai asai long Karbi Anglong Police lapen district administration tumpen chipatir piponsi heroin 12.550 kg ganja 189.35 kg morphine 2.8 kg lapen tablet 2098 numbers में काइपोन बांसो में के काइपोन रखी हरमु हिथिया नाम कादो कवि पांगरम पेट कुतिंग कोरा ट्रक्सीरा लाख फकेब्रा फोरा सुरिकृत ट्रकरा फारो फपुसिराय कमसाय खेतुम पेन थान पाचिनी पन दिफु पेन सार्जिनों खोनां के लो बिरता मालंग न्यूज मध्य कार्बी आंगलং जिलात 2023 सনত दुबार ड्राग आमी डिस्ट्रक्शन्स কৰিছো আপোনালোকে গম পাই ইতিমধ্যে আজি আমি প্ৰায় 64টা কেছৰ সৰ্বমুঠ প্ৰায় 27 কোটি 55 লাখ 16500 টকা মূল্যৰ আমি ড্ৰাগ আজি ডিস্ট্ৰাকশন কৰিবলৈ ওলাইছো ইয়াৰ ভিতৰতে আমাৰ 12 কিলো 550 গ্ৰাম আছে হেৰইন 189.35 কেজি আছে গাঞ্জা মৰফিন আছে 2 কেজি 800 গ্ৰাম আৰু টেবলেট আছে 2098 টা সো সৰ্বমুঠ ভ্যালু আমাৰ গোটেইখিনি বস্তু সিআইডি যেটো আমাৰ মূল্যায়ন কৰে 27 কোটি 55 লাখ 16500 টকা আৰু এই গোটেই বছৰত এতিয়ালৈকে আমি এই আজিটো আমি হিসাব ধৰিলে প্ৰায় 237টা কেছৰ সৰ্বমুঠ 169 কোটি 68 লাখ 54442 रुपीस এইটো ভ্যালুৰ আমি ড্ৰাগ আমি ডিস্ট্ৰাকশনস আজি আমি কৰিম এই বছৰত আৰু আমি আশা ৰাখিছো যে আমি অনাগত সময়ত যিমান আমাৰ ডিটেকশনস হৈছে এইবিলাক আমি আকৌ তেনেকে প্ৰত্যেক 3 মাহে আমি কৰি যাম আৰু আমি সকলোকে আমি আহ্বান জনাইছো আমাক এই গোটেই প্ৰক্ৰিয়াটোত আমাক এই গোটেই ড্ৰাগছ ডিটেকশনৰ পৰা আদি কৰি আমাৰ এই ডিস্ট্ৰাকশনলৈকে প্ৰক্ৰিয়াটো যাতে সকলো ৰাইজে মিডিয়াই সকলোৱে আমাক যাতে সহায় সহযোগিতা আগবঢ়ায় ধন্যবাদ স্যার কোন থানাৰ কেস বিলাক সকলো থানাৰ খটখটি আছে বৰপথাৰ আছে দিলাই আছে মানজা আছে বোকাজান আছে আপোনাৰ তাৰ পিছতে বকলিয়া আছে ডকমকা আছে এই থানাবিলাকৰ মাজত এনে কেস সৰ্বাধিক কোনটো থানা তেনেকে কিবা এটা আছে সৰ্বাধিক আমাৰ দিলাই থানাত কেস ৰুজু হৈছে কিমান মান এই হিসাবটো থানা ওয়াইজ গোটেই ডিটেইলস হিসাবটো এই মুহূৰ্তত নাই কিন্তু থানা ওয়াইজ আমাৰ ডিলাইট ম্যাক্সিমাম আমাৰ কেস ডিটেকশন হৈছে স্যার দিনক দিনে নিচাহক্ত যি ড্ৰাগছ আহক্ত লোকবিলাক বৃদ্ধি পাই গৈ আছে আপোনালোকে আজি যি ড্ৰাগছ দহন কাৰ্যসূচী সম্পন্ন কৰিছে ইয়াৰ পিছত আপোনালোকে নৱপ্ৰজন্মক কি বুলি মেছেজ এটা দিব আমি উঠি অহা প্ৰজন্মক আমি ৰাইজক আমি আহ্বান জনাব বিচাৰিছো এই যি ড্ৰাগছৰ ভয়াবহতা সেয়া উপলব্ধি কৰি ইতিমধ্যে আমি বিভিন্ন ধৰণৰ বেলেগ আমি প্ৰগ্ৰামো ইতিমধ্যে কৰিছো আমি বেলেগ এজেন্সিৰ লগত লগ লাগি ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন সিআৰপিএফ আমাৰ জুডিচিয়াৰী সকলোৰ লগত লগ লাগি আমি ইতিমধ্যে বহুত এৱাৰনেছ প্ৰগ্ৰাম কৰিছো সকলোকে আমি আহ্বান জনাইছো এই গহবৰত যাতে কোনো নপৰে আৰু এই যেটো ভয়াবহতা ড্ৰাগছৰ ভয়াবহতা বুজি পেলাই যাতে সকলোৱে এটো পুৰা আতৰি আহি পেলাই কোবাত দেখিলেও যাতে আৰক্ষীক সহায় কৰি বা কোনো এজেন্সিক সহায় কৰি পেলাই এই ডিটেকশনত সহায় কৰে আৰু এটো পুৰা সম্পূৰ্ণ আতৰি থাকে তাৰে আহ্বান জনাইছো আমি ড্ৰাগছ আহক্তবিলাক ৰিহেবিলিটেশ্যনৰ কিবা সিস্টেম আছে ৰিহেবিলিটেশ্যন আছে সিস্টেম ইতিমধ্যে ৰিহেবিলিটেশ্যন সেন্টাৰ কাৰ্বি আংলঙতো কৰিবৰ কাৰণে বিহিত ব্যৱস্থা লোৱা হৈছে অতি সোনকালে আপোনালোকে গম পাব এটা ৰিহেবিলিটেশ্যন সেন্টাৰ কাৰ্বি আংলঙতো স্থাপিত হ'ব স্যার আৰু এটা কথা আমাৰ যেটো সুলাইমত লোকেল ওয়াইন বুলি কয় এটো ডিফু ষ্টেচনৰ প্লাস আৰু পাৱাৰ হাউস মাৰ্কেটত ওপেনলি বিক্ৰী হৈছে তাৰ ওপৰত কিবা কাৰ্যসূচী হাতত ল'ব নেকি সময়ে আমি যি আপুনি কৈছে অবৈধ খুৰা যত বিক্ৰী হয় সেই বিক্ৰী আমি ডিস্ট্ৰাকশন আমি কেছ ৰুজু কৰোঁ আমি এক্সাইজকো হেণ্ডঅভাৰ কৰি দিওঁ আমি প্ৰত্যেক সময়তে লৈ আছো ব্যৱস্থা এইটো আমি আকৌ পুনৰবাৰ চাম আমি এক্সাইজৰ আমাৰ সুপাৰিনটেণ্ডেণ্ট আমাৰ লগত আছে আমি তেখেতকো আমি অনুৰোধ জনাম যাতে এই যি সুলাই মদৰ যদি ক'বাত আছে ব্যৱস্থা আমাৰ আৰক্ষী আৰু আমি এক্সাইজ ডিস্ট্ৰিক্ট অফিচ ডেপুটি কমিশনাৰ অফিচৰ সকলো যুটীয়াভাৱে আমি বিহিত ব্যৱস্থা ল'ম এই ব্যৱস্থাটো স্যাৰ কেতিয়ালৈ ল'ম বুলি ইটো অনতি পলমে ল'ম আমি এটো চলি আছে ড্ৰাইভ চলি আছে ইতিমধ্যে অলৰেডি এক্সাইজৰ ড্ৰাইভ চলি আছে আপোনালোকে চাগে অৱগত নহয় হয়তো
ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ নিৰ্দেশনাত এটা টীম বনি পেলাই গোটেই জিলাত আমি ইতিমধ্যে এইটো অলৰেডি ডেইলি চিষ্টেমত চলি আছে ধাবাবিলাকত চলিছে পাৱাৰ হাউচ মাৰ্কেটত ফুটপাথৰ মাৰ্কেটত ছাৰ এইটো অপেন হৈছে আৰু প্লাছ ষ্টেচনৰ আপুনি সোমাই গ'লেই দেখা পাব সন্ধিয়া বা দিনৰ ভাগত গ'লে আমি নিশ্চয় এইটো আপোনাৰ এই আপুনি যিটো কৈছে এইটো আমি ডেফিনেটলি এইটো বস্তু চাম আৰু আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম Itum kelang bom lake malong news 24/7 hampang aparman klar da kabirta.